ডিপাঙেত আজি আমি কোনো মনোৰঞ্জনৰ উৎস বিচাৰি ওলোৱা নাই। আমাৰ এই অনুষ্ঠানৰ জৰিয়তে বিভিন্ন জনগোষ্ঠীৰ লোকাচাৰ বা সাংস্কৃতিক পৰিৱেশ অথবা কিছু ব্যতিক্ৰমী সোৱাদ দিয়াৰ যিদৰে আমি আপোনালোকক প্ৰয়াস কৰি আহিছোঁ, ঠিক তেনেকৈ আজিৰ এই খণ্ডটিত অসমৰ সমাজখনৰ এটা নিষ্ঠুৰ বাস্তৱ সত্যৰ সৈতে আপোনালোকক পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যে দিহিঙে ডিপাঙে আমাৰ এই যাত্ৰা আৰম্ভ কৰিছোঁ। বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিৰ বৰপেৰা অসম। বিভিন্ন জাতি জনগোষ্ঠীৰ স্বকীয় লোকাচাৰেৰে সমৃদ্ধ এইখন অসম ভূমি। মহাবাহু ব্ৰহ্মপুত্ৰই উজনিৰ পৰা নামনিলৈ ভিন্ন থলুৱা সোৱাদৰ পৰিচয় বহন কৰি বৈ গৈছে অসমৰ বুকুৱেদি। যিখন পূব প্ৰান্তৰ সূৰ্য উঠা দিশত আজিলৈ প্ৰতিটো জাতি জনগোষ্ঠীয়ে নিজৰ অস্তিত্ব বজাই ৰাখিছে মিলাপ্ৰীতি সদ্ভাৱৰ মাজেৰে। কিন্তু তাৰ মাজতো যেন অন্ধবিশ্বাস, অজ্ঞতা বা অনগ্ৰসৰতাৰ বাবে থমকি ৰবলগীয়া হৈছে অসম ভূমি। ঠায়ে ঠায়ে অন্ধবিশ্বাসৰ ভয়াৱহ ৰূপ বাৰে বাৰে দেখিবলৈ পোৱা গৈছে, য'ত একাংশ লোকৰ নিজস্ব কিছুমান অভিপ্ৰায় বা তথাকথিত নিয়মৰ বাবে একাংশ দুৰ্ভগীয়াই প্ৰাণ হেৰুৱাবলগীয়া হয়। বিশেষকৈ ডাইনীকাণ্ডৰ সমস্যাই অধিক চিন্তনীয় বিষয়। ক'ৰবাত ডাইনী সন্দেহত নৃশংস হত্যাকাণ্ড, ক'ৰবাত বেজালি, আন ক'ৰবাত তন্ত্ৰ-মন্ত্ৰ আৰু ডাইনীৰ পৰা বাচিবলৈ তথাকথিত শিহৰণকাৰী নিয়ম নীতি। একাংশ লোকে তথাকথিত নিয়মৰ বাবে খেদি পঠিওৱা ডাইনীবোৰ ক'ত, কেনেকৈ, কিদৰে আছে? খবৰ ৰাখিছেনে তেওঁলোকৰ কোনোবাই? এনেকুৱা বহু প্ৰশ্নৰ উত্তৰ বিচাৰি একাংশৰ নিৰ্যাতনৰ বলি হোৱা তথাকথিত ডাইনীৰ সন্ধানত দিহিঙে ডিপাঙে আমাৰ অভিযান। এইখিনিত এটা প্ৰশ্ন নিশ্চয়কৈ আপোনালোকৰ মনত উত্থাপিত হৈছে, সঁচাকৈ ডাইনী আছে নেকি? ডাইনী যিসমূহ স্থানত থাকে সেই স্থানসমূহত প্ৰকৃততে অমংগল নামি আহে নেকি? কি হয় এই ডাইনী? ক'ত থাকে এই ডাইনী? ডাইনীৰ যিসকল আচলতে দুৰ্ভগীয়া লোক, ডাইনী সন্দেহত তেওঁলোকক নিৰ্যাতিত কৰা হয়, তেওঁলোকৰ জীৱনবোৰ কেনেকুৱা দুৰ্বিষহ? এনেকুৱা বহু প্ৰশ্নৰ উত্তৰ বিচাৰি আজি আমি আৰম্ভ কৰিছোঁ আমাৰ এই যাত্ৰা। আপোনালোকক লৈ যাম অতিকৈ দুৰ্গম এটা বিশেষ স্থান, যি স্থানত আছে এখন ডাইনী গাঁও। এটা দুৰ্গম যাত্ৰা। গুৱাহাটীৰ পৰা প্ৰায় 180 কিলোমিটাৰ দূৰত্বত মেঘালয় গাৰো পাহাৰৰ এটা আচহুৱা স্থান। সেই স্থানৰ সন্ধানত আমিও আগবাঢ়িলোঁ। গুৱাহাটীৰ পৰা গোৱালপাৰাৰ লক্ষীপুৰ হৈ বহু নিভাঁজ গাঁৱলীয়া পৰিৱেশ পাৰ কৰিলোঁ আমি। চহা মানুহবোৰ ব্যস্ত কৃষি কৰ্মত। দুধনৈৰ পৰা প্ৰায় 40-50 কিলোমিটাৰ আৰু ভিতৰলৈ আমি সোমাই আহিছোঁ আৰু এটা আপোনালোকে পৰিৱেশ দেখিবলৈ পাইছে, সম্পূৰ্ণৰূপে এটা প্ৰাকৃতিক পৰিৱেশ, কিন্তু অৰণ্য, যথেষ্ট পৰিমাণে বনাঞ্চল আৰু ঘন ইয়াত জংঘল। নিশাৰ ভাগত বুলিয়ে নহয়, বিভিন্ন সময়ত হাতী ওলায় বা বিভিন্ন ধৰণৰ বন্যপ্ৰাণীৰো ইয়াত দেখিবলৈ পোৱা যায়। দৰ্শকসকল, আজি আমি বাৰে বাৰে কৈ আছোঁ, যিটো অঞ্চলত গৈ আছোঁ সেই অঞ্চলটো অতিকৈ দুৰ্গম। মেঘালয়, অসম মেঘালয়ৰ সীমান্তত আচলতে সেই বিশেষ গাঁওখন আছে, যিখন গাঁৱত আচলতে ডাইনী আছে নে নাই সেই বিশেষ কথাখিনি আপোনালোকক আমি জনাম। কিন্তু এই মুহূৰ্তত দেখুৱাইছোঁ, এইদৰেই আমি আমাৰ আজিৰ দিহিঙে ডিপাঙেৰ যাত্ৰা অব্যাহত ৰাখিছোঁ সেই বিশেষ গাঁওখনৰ বাবে। দুমোজা আৰু সাহসৰ মিশ্ৰিত অনুভৱ লৈ আমি পালোঁ কিছুমান বিপদসংকুল পথ।
GNLA আলফাৰ দৰে বহু উগ্ৰপন্থী সংগঠনৰ ঘাটি থকা স্থানসমূহেৰে অনিশ্চয়তাৰে আগবাঢ়িল প্ৰতিদিন টাইমৰ গাড়ী এফালে বিপদৰ আশংকা আৰু আনফালে ডাইনী গাঁৱলৈ যোৱাৰ তীব্ৰ উৎকণ্ঠা তথাপিও বাধা নেওচি আমি দিহিঙে দিপাঙে যাত্ৰা কৰি গৈ থাকিলোঁ মাজে মাজে দুই এজনক প্ৰশ্ন ডাইনী গাঁওখন কিমান দূৰ ইয়াৰ পৰা আধা ঘণ্টামান যাব লাগিব এইটো চাইডে এইফালে ৰাস্তা খুব বেয়া নেকি ৰাস্তা অকণমান বেয়া আছে খোজকাঢ়ি যাব লাগিব আৰু ইয়াত ডাইনী থাকা বুলি যে কয় ডাইনী গাঁওখনত সঁচা নেকি ডাইনী আছে নেকি তাত আমিতো শুনা পাইছোঁ এনেকৈ কিন্তু কিমান সম্ভৱ সেইটো গম নাপাওঁ ঠিক আছে বাৰু হ'ব ডাইনী গাঁৱত প্ৰৱেশৰ লগে লগে আমিও সাৱধান হলোঁ কাৰণ তেওঁলোক অন্ধবিশ্বাসত পোত গৈ থকা লোক এটা আওহতীয়া দুৰ্গম এলেকা অৱশেষত বহু বাট কৰি বাই আমি উপস্থিত হৈছোঁহি এই ডাইনী গাঁওখনত আপোনালোকে দেখিছে যে এই লুংলুঙীয়া বাটটো এই বাটটোৰেই আগবাঢ়ি গ'লে মাত্ৰ কেইখোজমান আগবাঢ়ি গ'লেই সেই ডাইনী গাঁওখন আছে এটা ঘন অৰণ্য আৰু সেই ঘন অৰণ্যৰ পৰিৱেশ আমি আমাৰ দৰ্শকক এই মুহূৰ্তত দেখুৱাইছোঁ অতিকৈ এটা আচহুৱা পৰিৱেশ সঁচাকৈ ইয়াত ডাইনী আছে নেকি আমি জনা অনুসৰি তেওঁলোকৰ সন্মুখত যদি কেমেৰা উলিওৱা হয় তেতিয়াহ'লে তেওঁলোক উগ্ৰ হৈ পৰে নাজানো বিৰুবালা ৰাভা আমাৰ সৈতে আছে আৰু লগতে আমাৰ সৈতে কেইগৰাকীমান সহযোগী আছে তেওঁলোকৰ সাহসত আমি মৰসাহ কৰি ভিতৰলৈ সোমাই গৈ আছোঁ আহক আমি সেই বিশেষ স্থানটুকুৰলৈ যাওঁ য'ত ডাইনী থকা বুলি সন্দেহ কৰা হৈছে কেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'ম আমিও গম নাপাওঁ আৰু কি হ'ব পাৰে তাত গৈ তেওঁলোকৰ প্ৰতিক্ৰিয়া কেনেকুৱা হ'ব পাৰে আমি একোৱে গম নাপাওঁ তথাপিতো সাহস কৰিছোঁ আহকচোন যাওঁ সেই ডাইনী গাঁওখনলৈ তেওঁলোকক বুজোৱা ইমান সহজ নহয় আৰু ভবামতেই সেই পৰিৱেশ ডাইনী গাঁৱত আমাৰ প্ৰতিনিধিয়ে তেওঁলোকক বুজোৱাত ব্যস্ত আৰু আমি বাহিৰত অপেক্ষাৰত অৱশেষত সাহস কৰি কেমেৰা ভিতৰলৈ লৈ গ'লোঁ প্ৰথমতে ডাইনী বুলি ভবা লোকৰ আচহুৱা আচৰণ আপুনি অলপ ধৈৰ্য লওক হা যদি কোনোবা সময় আহে এটা হাল এটা উঠিব দে এই মাহতে বহুত পাব প্ৰায় জোগাৰ প্ৰায় মানুহ কথা পাতিব পাৰি তাহলে হ'ব মোৰ ঘৰতে মোৰ ৰাজ্যবিলাক বুজিবতো হ'ব দে মানে একলা মানুহ না আমি নিজস্ব গাঁওবুঢ়া হৈছে কতবার হে চেঞ্জ করছি হ্যাঁ 5 বছর পালি তাও এখন কয়েক তুই ভোগ নাকি মানুষ তুই তো গাঁওবুঢ়া তুই এত বছর চালালি আর তুই ইনকে অজ্ঞান কাম করি পাছত তেওঁলোক হৈমান হ'ল আমি আহাটো বেয়া পাইছিলি আৰু গৰবা নহয় আমি হেকিনিকে খুদৰা পাইছো আমি ফোন দিম না ফোন নম্বৰটো আছে আমাৰ কাছে ফোন নম্বৰ দিব আমি ৰাজ্যখনক ডাকাম হেনেকে আহিম ৰাজ্যক মিলাই আমি সবে কথা পাতিম আমি বহুত মানুহ আহিম একেলগে ৰাজ্যক আপোনালোকে এতিয়া ডাইনী বিশ্বাস কৰিব আমি আহা নাই না এতিয়া বাস ভালকে এতিয়া ডাইনী অন্ধবিশ্বাসৰ কাৰণে এতিয়া সংস্কাৰ মূলক হিচাপে আপোনালোকে আছে ইয়াতে এতিয়া সেই জানিবৰ কাৰণে এতিয়া উঠাবাহে আহিছোঁ আমি এইটাই তো এখন নতুন গাঁওবুঢ়া হৈছে না তেতিয়াই নাজানি বৃদ্ধ মানুহ এখন কি কৰিব বুজা মানুহ একজনী বুজে 10 জন না বুজিছি তেওঁলোকৰ তন্ত্ৰমন্ত্ৰৰ পৃথিৱীখনত ভুমুকি মাৰি আমিও বুজি উঠিলোঁ কিমান ভয়াৱহভাৱে তেওঁলোক অন্ধবিশ্বাসী এইটো একবাৰ খালে না কোনো দিন মানুহ কোনো বানপান ক'ব নাপাব ঠিক আছে আমি অলপ খাই দিম ওষুধ আছে লগত ওষুধ আছে খালে কোনো ক্ষতি নহয়তো ওষুধ আছে এই যে ওষুধ খাব পাৰে পাই খাতো গুটি নেকি খা না খালি কোনো ক্ষতি নহয় আৰু মাংস খা
তন্ত্ৰমন্ত্ৰ জৰা ফুকাৰ বহু অদ্ভুত সামগ্ৰী উলিয়াই ডাইনী গাঁৱৰ গাঁওবুঢ়াই আমাক কৈ গ'ল। এই পোকটা কি কয় তোমরা বাংলাতে কি কয় এইটো পোক খালে কি হয়? কিচ্ছু করবে না বাবু শত্ৰুৱে একো কৰিব নাপাব। এর বিষটা মারাত্মক কিন্তু সাপের চাই ডাবল বিষ আছে এই, এইটো কি হয় পোকটোৰ নাম? হ্যাঁ খাবি চাংসা কিচ্ছু চাংসা বাবু যদি চাঙাং তো যদি চাঙাং তো না পোকটোৰ নাম কি? পোকটোৰ নাম কি? এর নামটা আমরা কই রাবা দিয়া রাবা বাঁকা দিয়া খেমরাং কয় হা? খেমৰাং। তো তেন এ কয় না গাছের মুরাত কি কৰে এইটো কি কৰে? এটাও ওষুধ লাগে এই যে দাবা থাবা হয় না বা কিবা এরকম কি কিবা হয় এই যে ঔষধ রব নাপায় গলা বিষায় হাঁপিনি বেরাম আর কি কিবা হয় কিবা ভাল হয়ে যায় এটা কেনে কেনে ধরে পড়ব আর এই বস্তু হ্যাঁ আর এই বস্তুটা বহু কাজের বস্তু এটা কেকড়া কেকড়া পাহাড়ের কেকড়া এই জাতের কাঁকড়া এটাই ডাঙার কেকড়া হাত হ্যাঁ হাঁচিনি হাঁচিনি এইটো পাহাৰীয়া কেকেৰা ন? হা। আৰু এটা ভাল বস্তু আছিল আপুনি আগতে এটা দেখাইছিল হাত দি যে হাত দি ওইটো মানুহ দিয়েছে মানে এই হেৰিটো আপোনাৰ এই কি কয় বনমান এই যে যখিনি হাত নিচিনা এটা বস্তু আছিল যে নাই নিয়ে গেল এটা নিয়া গ'ল উম। এনে কি আছে আৰু বেলেগ? নাই আৰু শেষ শেষ নাই ঐ, মোহিনী মন্ত্ৰ যে কৰিব পৰা বস্তুটো এটা মানে মানে দশটা পঁয়ত্রিশ এগুলো আর বুড়া বস্তু কি দেখাবো তোমার তাই ওষুধ বস্তু এইটো বহুত কাজের বস্তু এটা জঙ্গলের সাপের বস্তু এটা এই যে কাজা করে না এটা গাছের কিটা আর কি চামড়া যুদ্ধ লাগি যে সাপ আর নেঙল এইটার বস্তু এটা থাকে সেইটো কি কামত আহে? লাগে কামত আর কামত সারা কাইবার রাখি নাকি কামের বস্তু কামত রাখব লাগে হঠাৎ নাপাই না এই কাজে নহয় কাজের বস্তু নহয় এই যে এইটো এইটা হচ্ছে জঙ্গলের পাহাড়ের বস্তু এটা এই জঙ্গল নিয়ে যে বেড়ে না কুতো করে না জঙ্গলতে আছে এটা খেরত থাকে তোমরা হ্যাঁ এইটো পোকা আছে এটা পোকাটা মানুষ দিয়ে দিয়ে শেষ শুয়ার পোকা কয় আমরা শুয়ার বহুত কাজত লাগে রাধা স্বামী জয় গুরু ধর্ম তে মহাদেব কালী তুমি মাতাজি যে আমাক কালেমৰ মনুষ্যৰ জীৱন তুমি আকাশের পাত্রে তুমি বান তুমি রক্ষা কৰিব লাগিব সেটা গুরু কিরা নাম নিয়া চন্দ্ৰ মাথা নিয়ে আমি ঝাড়িলো ইয়ার বান গুচাবৰ কাৰণে কৰে আৰু আপোনাৰ ডাইনী ধৰাৰ কাৰণে কেনেকা মন্ত্ৰ আছে? ডাইনী চাইনী ধৰিবৰ কাৰণে এটা পাছতের কথা হব ওইগুলো আর ব্যক্তি কথা কত পাব না নাই নাই সেইটো কিবা কায়দাটো কেনেকুৱা? ডাইনী কোনোবা তুই একটা মানে কায়দা হিসাবত বুদ্ধি করে লাগবে আর কেনেকুৱা কায়দা কৰিব পাৰে? ওইটা মানে পানি নিয়ে ঝাড়ন ফাঁকন করবে লাগবে বেমার হওয়া মানুষ এই কাচি দিয়া কি ঝাড়ে না পানি এরকম করবে লাগে ওইটা তো না হব না ওইটা করলে একে বেলা আন্ধার হয়ে যাব কিন্তু উলিয়াব পাৰে না? দৰ্শকসকল আপোনালোকে দেখিলে কেনেকৈ শিপাই আছে অন্ধবিশ্বাসে কিমান ভয়ংকৰ ৰূপ ধাৰণ কৰিছে এই অঞ্চলসমূহত নিজে অনুমান কৰিছে। সেই ব্যক্তিগৰাকীৰ সন্মুখত আমাৰ কোৱাৰ সাহস নাই, আমি আকৌ কওঁ, কাৰণ এই অঞ্চলটোত আমি বৰ্তমান যথেষ্ট নিৰাপত্তাহীনতাত থকা বুলি ক'লে হয়তো ভুল নহ'ব। তেওঁলোকৰ বিপৰীতে যদি আমি এটা মন্তব্য কৰোঁ অলপ অপ্ৰীতিকৰ পৰিৱেশ হ'ব। আগতেও কৈছোঁ সেইসকল লোকে আজিও ডাইনী আছে বুলি বিশ্বাস কৰে। ইয়াত কোনোবা যদি লোক অকণমান তেওঁ ৰুগীয়া হৈ পৰে সেইজন ডাইনী হ'ব বা বিভিন্ন ধৰণৰ কিছুমান তেওঁলোকৰ তন্ত্ৰ মন্ত্ৰৰ জৰিয়তে তেওঁ কিবা এটা সজোৱা হ'ব, যাৰ জৰিয়তে গোটেই গাঁওখনৰ ৰাইজে ক'ব যে তেওঁ ডাইনী হয় বা তেওঁ অমংগলীয়া হয়।
কিমান ভয়ংকৰভাৱে শিপাইছে নিজে অনুমান কৰক।